আমি যিহেতু এটা পলিটিক্যাল পাৰ্টি এতিয়া ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ৰিকগনাইজ গতিকে আমি ডেফিনেটলি ইলেকশ্যন খেলিম আমি এতিয়া অসমৰ সকলো জিলাত আমাৰ ভ্ৰমণ শেষ এতিয়া আমি বিটিআৰ এৰিয়াত আমি আহিছোঁ বিটিআৰ এৰিয়াত আমি ভ্ৰমণ কৰিম বিটিআৰ এৰিয়াত এতিয়া আমি আজি তৃতীয় দিন আজি দুখন মিটিং আছে এখন কোকৰাঝাৰত আছে আৰু এখন চিৰাঙত আছে গতিকে আমি আজি ইয়াতে আমাৰ যি এক্সিকিউটিভ মেম্বাৰ আছে চিৰাং জিলা সেইসকলত আমি বহি আমি আলোচনা কৰিম পৰিকল্পনা কৰিম কেনেকৈ ইয়াত প্ৰাৰ্থী থিয় কৰা অগণিত নিৰ্বাচন প্ৰাৰ্থী থিয় কৰা যায় ইয়াতো পঞ্চায়ত নিৰ্বাচন নাই কিন্তু কাউন্সিল নিৰ্বাচন আছে 25 চনত আৰু 26 চনত এছেম্বলি নিৰ্বাচন আছে 24 লোকসভা নিৰ্বাচন গতিকে আমি চব নিৰ্বাচনত পাৰ্টিচিপেট কৰিম আৰু পাৰ্টিচিপেট কৰিম কাৰণে আজি আমি ইয়াতে এতিয়া এখন মন্থন বৈঠক হ'ব চিৰাং জিলাৰ এইখিনি আমাৰ এক্সিকিউটিভ মেম্বাৰৰ তাৰপিছত আমি আগবাঢ়িম ডেফিনেটলি আমি গোটেইকেইটা সমষ্টিয়ে পাৰ্টিচিপেট কৰিম বুলি আমি প্ৰিপেয়াৰ কৰি আছোঁ আমাৰ যি সৈনিক আছে আমাৰ যিসকল সভ্য আছে ভলণ্টিয়াৰ সকলোৱে আমি কাম কৰি আছোঁ আমি বিভিন্ন ধৰণৰ প্ৰাৰ্থীৰ সন্ধানত আছোঁ প্ৰাৰ্থী আমাক এপ্ৰ'চ কৰিছে আমি তাত চাম যে যিসকল প্ৰাৰ্থী ৰাইজে গ্ৰহণযোগ্য বুলি আমাক কয় আমাৰ ষ্টাডিত তেখেতসকলক আমি প্ৰাৰ্থিত্ব দিম লোকসভা সমষ্টিৰ দুবাৰকৈ সাংসদ নৱকুমাৰ শৰণে সভা সমিতিয়ে কৈ ফুৰে তেখেতৰ বিকল্প এইটো সমষ্টিত নাই এই ক্ষেত্ৰত কি হ'ব তেখেতৰ বিকল্প আছে নাই তেখেতে নিশ্চিত ক'ব নোৱাৰে ন ৰাইজেতো আমাকো আঁকোৱালি ল'ব পাৰে ৰাইজে আঁকোৱালি ল'ব নল'ব তেওঁক আৰু ভৱিষ্যতে তেওঁ কিনো কৰিলে কোকৰাঝাৰবাসীৰ বাবে কোকৰাঝাৰ এৰিয়াত তেওঁ কি কাম কৰিলে প্ৰশ্ন যেতিয়া সুধিব তেতিয়া তেখেতে উত্তৰ দিব পাৰিব লাগিব ৰাইজ যদি তেখেতৰ কাম কাজত সন্তুষ্ট হয় ডেফিনেটলি তেওঁক আকৌ পঠিয়াব আমাৰ তাত কোনো আপত্তি নাই যদি ৰাইজ সন্তুষ্ট নহয় ডেফিনেটলি তেওঁক এবাৰ ৰিফিউজ কৰিব আপুনি দেখিছে যোৱাকালি এগৰাকী ৰুলিং পাৰ্টীৰ বিধায়কক কেনেকৈ এখন ঠাইৰ পৰা খেদি পঠিয়াইছে তেনেকুৱা অৱস্থাওতো হ'ব পাৰে গতিকে মানুহক ভয় ভবুকি দি আৰু ভোট লোৱাৰ দিন নাই মানুহ এতিয়া এডুকেটেড হৈছে মানুহ কনচিয়াছ হৈছে অধিকাৰৰ বিষয়ে মানুহে জানিব পৰা হৈছে আমি মানুহক এইটোৱে শিক্ষা দিছোঁ এইখিনি আমি কথা ক'বলৈ প্ৰচেষ্টা চলাইছে মানুহৰ মাজত গৈ গোটেই অসমতে যে আপোনালোকে বিধায়ক মন্ত্ৰীক প্ৰশ্ন সোধক যে তেখেতে কি কাম কৰিছে আপোনালোকৰ কাৰণে ৰাইজৰ কাৰণে দেশৰ কাৰণে নিজৰ কাৰণেতো কৰিছে নিজৰ কাৰণে বহুত কাম কৰিছে তেওঁলোকে 8 পিঢ়ি 10 পিঢ়িলৈকে তেওঁলোকে টকা পইচা সম্পত্তি ইনকাম কৰিছে কিন্তু ৰাইজৰ কাৰণে কি কৰিছে দেশৰ কাৰণে কি কৰিছে সেই প্ৰশ্ন যেতিয়া উত্থাপন কৰিছিল যোৱাকালি উত্তৰ দিব নোৱাৰাৰ কাৰণে এগৰাকী ৰুলিং পাৰ্টি বিধায়কে পলাবলগীয়া হৈছিল গতিকে এনেকুৱা ধৰণৰ ঘটনা আকৌ ঘটিব অসমত কোনো কথা নাই ইউপিত যোৱাকালি মাৰপিট লাগিছে এনেকুৱা ঘটনা অসমতো ঘটিব কাৰণ মানুহৰ ধৈৰ্য এটা সীমা আছে সেই ধৈৰ্য সীমাটো পাৰ হ'ব নালাগে দেখা গৈছে যে বিজেপি মিত্ৰজোঁট চৰকাৰখনে হিতাধিকাৰী চিষ্টেম তেওঁলোকে লাগি গৈছে সমক চিষ্টেম লাগি গৈছে কিন্তু ইফালে ঋণৰ ওপৰত ঋণ হৈছে চৰকাৰখনৰ ৰাইজৰ মূৰৰ ওপৰত যথেষ্ট সংখ্যক ঋণৰ বোজা পৰিছে আৰু শেহতীয়াভাৱে যি দুৰ্মণি ৰাভা হত্যাকাণ্ডটো ইয়াত বেলেগ ফালে মূৰ দিয়াৰ কাৰণে চৰকাৰখনে এক বেলেগ ধৰণৰ ইছ্যুৰ সৃষ্টি কৰিছে কি ক'ব হিতাধিকাৰী সৃষ্টিয়ে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে ৰাইজৰ কোনো উপকাৰ কৰিব নোৱাৰে প্ৰথমতে তাতে আকৌ লোন লৈ হিতাধিকাৰী সৃষ্টি কৰি অসমক আকৌ ডুবাবলৈ আৰম্ভ কৰি ফাইনেন্সিয়েলি আমি বহুত ডুবি গ'লোঁ ফাইনেন্সিয়েলি আমাক বহুত তললৈ নামি গ'লোঁ গতিকে হিতাধিকাৰী সৃষ্টি তেওঁলোকে কৰিছে হয় তেওঁলোকে এটা চিলেক্টিভ মানুহৰ মাজত কৰিছে এই প্ৰশ্নটো ৰাইজৰ মাজত আকৌ উদয় হয় যে দিল্লীতো অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই পাঞ্জাৱত ভগৱান মান ডাঙৰীয়াই বিনামূলীয়া বিজুলী পানী দিছে গতিকে সেই বিনামূলীয়া বিজুলী পানী তেওঁলোকে যে দিছে তাৰ লগত এইটোৰ কোনো দুটা সম্পৰ্ক নাই বহুত পাৰ্থক্য আছে দুটা মেইন পাৰ্থক্য হৈছে দিল্লী চৰকাৰৰ ছাৰপ্লাছ বাজেট এতিয়াও ৰাজহত পইচা জমা আছে ৰাইজৰ আৰু কাম কৰি দিব পাৰে কিন্তু কেন্দ্ৰীয় চৰকাৰে তাত বাধা আৰু পইচাৰ কাৰণে দিব পৰা নাই দিল্লী চৰকাৰে যি সা সুবিধা দিছে বিনামূলীয়া বিজুলী বা পানী 200 ইউনিটলৈ বিজুলী সেইখিনি বিজুলী সকলোৱে পাইছে আনকি তেওঁ বিধানসভাতো অপজিট পাৰ্টি এমএলএ সোধে যে আপুনিও পাইছে নহয় তাৰমানে ইট ইজ অ'পেন ফৰ অল চিটিজেন অফ দিল্লী কিন্তু অসমত নহয় আপুনি হিতাধিকাৰী সৃষ্টি কৰিছে চিলেক্টিভ মানুহৰ মাজত তেওঁলোকে মানুহ ভোট কিনিবৰ কাৰণে মানুহ কিনিব চেষ্টা কৰিছে এই বিষয়ে মানুহে বুজি পোৱা হৈছে কিন্তু মানুহক আমি এডুকেট কৰিছোঁ যি সুবিধা দিওঁ আপুনি লৈ লওক আপোনাৰ নিজৰ পইচাৰে দিছে কোনো কাৰো ঘৰৰ পইচাৰে দিয়া নাই আপোনাৰ পইচা আপোনাক গতাই দিছে আপুনি এইখিনি দেখি ল'ব কিন্তু ভোট দিওঁতে চিন্তা কৰিব যে এইখিনি চাউল বা এইখিনি 500 টকা বা 1,500 টকাৰ কাৰণে আপুনি ভোট দিব নেকি আকৌ এবাৰ কাৰণ এই পইচা যে লোন লৈ দিছে 1,42,000 কোটি টকা লোন আছে অসম চৰকাৰৰ এই লোন আমি প্ৰত্যেকজনে মাৰিব লাগিব আমাৰ ল'ৰা ছোৱালী মাৰিব লাগিব এইটো হিমন্ত বিশ্ব শৰ্মা বা তেখেতৰ ল'ৰা ছোৱালী নামাৰে আমি প্ৰত্যেকজনেই মাৰিব লাগিব আমাৰ পইচাৰে আমাক দিছে সুবিধা ডেফিনেটলি আমি লোৱাটো উচিত কিন্তু সুবিধাখিনি লওঁতে আপোনালোকে সেইটো কথা বিবেচনা কৰি এই সুবিধাটো আপোনাক অনুগ্ৰহ কৰিছে চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব চেষ্টা কৰিছে কৰিব পৰা নাই চেষ্টা কৰিছে কাৰণ লোন লৈয়ে দিছে উপায় নাপায় হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকে ভোট বেংকৰ সৃষ্টি কৰিছে অপেন কৰি দিয়া নাই চবেই নাপায় আপুনি এটা বস্তু ফ্ৰী কৰি দিয়ক যে সব জনগণে পাব লাগিব চবেই পাব লাগিব কিয় চিলেক্টিভ কৰি দিছে
কেলে অকল বিজেপি ৱৰ্কাৰক দিছে, কেলে বিজেপি ৱৰ্কাৰে হিতাধিকাৰীৰ নাম লিষ্ট দিব লাগে, কেলে এইটো গাঁওবুঢ়াৰ পৰা নলয়, কিয় এইটো ৰাইজৰ পৰা নলয়। গতিকে এই ধৰণৰ কথাবিলাকো বহুত প্ৰশ্নই আছে। গতিকে হিতাধিকাৰী সৃষ্টি অসমক আৰু বেয়া ফাইনেন্সিয়েলি বেয়া অৱস্থালৈ লৈ গৈ আছে, এইটো আমি সম্পূৰ্ণ বিৰোধিতা কৰোঁ।